Hello guys, welcome back to my YouTube channel. মই সংগীতা সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছো। আপোনালোকে থাম্বনেল চাই গমে পাইছে যে আজি কি হ'বলৈ গৈ আছে। আজি আমাৰ ঘৰখনৰ বাবে আৰু এটা বিশেষ দিন আৰু বিশেষ দিন মানে কি ক'বলৈ গ'লে আমাৰ ঘৰত আজি আহি আছে। মই ভিডিঅ'টো প্ৰথমতে ক'লো এখন নতুন গাড়ী ল'ব আৰু কাৰ ল'ব, গতিকে বহুত এক্সাইটেড হৈ আছো। যোৱাবাৰ আমাৰ ঘৰত এখন কাৰ লৈছিলোঁ, ফ্ৰন্সখন লোৱাতে মই গৈছিলোঁ, কিন্তু আজি যোৱা নাই যিহেতু মানে মোৰ ভাইটি দেউতা ধাৱতে গৈছে, সেইকাৰণে মই নগ'লোঁ যিহেতু ঘৰত থাকিব লাগে। তো আপোনালোকক যোৱাবাৰ মানে ঘৰত কিছুমান নিয়ম কৰে, সেইখিনি দেখুওৱা নহ'লে আজি দেখুৱাই দিব পাৰিম মই যিহেতু ঘৰতে আছোঁ। গতিকে ঘৰৰে অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ। আশা কৰোঁ আপোনালোকে শেষলৈ ভিডিঅ'টো চাব। বজাৰ কৰি আনিলে মায়ে, কিছুমান বস্তু লাগিছিল লৈ আহিলে, যিহেতু দেউতা ঘৰত নাই। গতিকে এয়া আমাৰ ফুলো আৰু কুটু। গাইছ, আমাৰ ঘৰৰ অৱস্থা নাই, কিয়নো বহুত কাম চলি আছে ঘৰত। এতিয়া বজাৰৰ পৰা আহিলে এনেকুৱা লাগি আছে কোৱাচোন কওঁ? বহুত ভাল লাগি আছে। ভাল কোৱাচোন কওঁ, কি গান ল'ব? মিউজিক নহয়তো। এতিয়ালৈকে আহি পোৱা নাই ভাইটিহঁতে, তো আমি এতিয়া চাহ খাই লওঁ। বনা ভাত বুলি কয় বৰা চাউলৰ, আপোনালোকৰ ফালে কি কি কয় জনাব। এতিয়া মই এইখিনি খাই লওঁ, আপোনালোকক লগ পাই আছোঁ। গাইছ, এতিয়া আমি এয়া আমাৰ ককা হয় এইজন, আৰু ইয়াতে আমি খানা মানে ৰেডি কৰি আছোঁ। বনাব আমাৰ আটাই বনাব। কি বনাব? ভাতটো হ'লে দালি বহাইছোঁ, তাৰপাছত মানে বন্ধাকবি আলু অলপ বনাম, তাৰপাছত মাংস আছে। মাংস কি মাংস? মুৰ্গী মাংস, মুৰ্গী, লোকেল মুৰ্গীৰ মাংস। আৰু পাৰ্টিটো কিহৰ কাৰণে সেইটো কৈ দিয়কচোন। দাদা কওক, দাদা কি কি কৰিলে আহাৰ পৰা? আজি মানে নতুন গাড়ী অনা পাৰ্টি। নতুন গাড়ী অনা পাৰ্টি। এই মাংসটো কাটিলে, মুৰ্গীটো কটা দায়িত্ব দিছিলোঁ দাদাজনক। আৰু মই এয়া শাক চব্জি কাটি আছোঁ, মানে এইবিলাক এতিয়া মানে বটি দিওঁ। মাংসটো মানে হাতত লৈছোঁ। এনেকে আমি এতিয়া প্ৰস্তুতি চলাই আছোঁ। আহি পাবহে, আৰু অহাৰ পিছত কি কি নিয়ম কৰোঁ আপোনালোকক দেখুৱাম।
যেতিয়া আমাৰ ফাইনেলি গাড়ীখন আহি পালে এতিয়া আমি কি কৰিম আমি ফুৰিব যাব আপোনালোকৰ কেনে লাগিল জনাব আৰু শেষলৈকে দেখুৱাম বাৰু আমি এতিয়া খানা বনাই আছোঁ এতিয়া আমাৰ দেউতাহঁতে আনিছে মিঠাই গতিকে চাহ বনাওঁ আমি তো গাইছ আমাৰ খানা হৈ গ'ল এয়া মাংস আৰু ইপিনে মা উলি আছে ভাত ভাজি তো এতিয়া আমাৰ সিপিনে আপোনালোকক দেখুৱালোঁ দেউতাহঁতে বহি লৈছে তো এয়াই আৰু আছিলে আজি ব্লগটো আশা কৰোঁ আপোনালোকৰ ভাল লাগিল ভাতখিনি খোৱাৰ পিছত আৰু শুই যাম আমি তো গাইছ আজিলৈ এইখিনি আছিলে আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে তো আজিলৈ এৰিছোঁ আকৌ লগ পাম অন্য এটি নতুন ব্লগলৈ বাই বাই